হেল্ল' ফ্ৰেণ্ডছ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যে কোনবোৰ খাদ্য কেতিয়াও ফ্ৰিজত ৰাখিব নালাগে। চাইণ্টিষ্টসকলে কৈছে যে কিছুমান খাদ্য ফ্ৰিজত ৰাখিলে খাদ্যবোৰ বিষত পৰিণত হ'ব পাৰে। আৰু এনেকুৱা কিছুমান খাদ্য আছে যিবোৰ খাদ্য ফ্ৰিজত ৰাখিলে খাদ্যবোৰৰ পুষ্টিগুণৰ লগতে সোৱাদো নাইকিয়া হৈ যায়। তো জানো আহকচোন কোনবোৰ খাদ্য আমাক ফ্ৰিজত ৰাখিব মানা কৰিছে। প্ৰথমেই মই ক'বলৈ যাম আলুৰ কথা। অসমৰ আটাইতকৈ বেছি ব্যৱহৃত হোৱা এবিধ খাদ্য কেতিয়াও ফ্ৰিজত ৰাখিব নালাগে। আলু ফ্ৰিজত ৰাখিলে ফ্ৰিজৰ ভিতৰৰ আৰ্দ্ৰতাই আলুৰ ভিতৰৰ পানী শুহি পেলায়। সেইকাৰণে আলু সদায় খোলা অৱস্থাতে ৰাখিব লাগে। দ্বিতীয় বস্তুটো হ'ল কণী। হয়, আমি সকলোৱে বজাৰৰ পৰা কণী কিনি আনি ফ্ৰিজত ৰাখোঁ। সেইবোৰ হৈছে কেঁচা কণী, আমি সেইবোৰ ফ্ৰিজত ৰাখিব পাৰোঁ। কিন্তু কিছুমানে সময় বচাবলৈ বা বাৰে বাৰে বইল কৰি থকাৰ এলাহত একেলগে বহুত কণী একেলগে বইল কৰি ফ্ৰিজত ৰাখি দিয়ে আৰু পাছত তাৰ পৰা এটা এটাকৈ ব্যৱহাৰ কৰি থাকে। এনেকুৱা কেতিয়াও নকৰিব, কিয়নো বইল কৰা কণী ফ্ৰিজত ৰাখিলে কণীৰ বগা অংশ শুকাই যাব ধৰে আৰু সেই বগা অংশত বেক্টেৰিয়া উৎপন্ন হ'ব ধৰে। ফলত আমাৰ শৰীৰত বেক্টেৰিয়াজনিত ৰোগে দেখা দিব পাৰে। তৃতীয় বস্তুটো হ'ল মৌ। মৌৰ সোৱাদ মিঠা, য'ত প্ৰচুৰ পৰিমাণৰ চুগাৰ থাকে। চুগাৰ থকা বাবে মৌ ফ্ৰিজত ৰাখিলে মৌৰ ঘনত্ব বাঢ়ি যায় আৰু মৌৰ আচল সোৱাদ একেবাৰে নাইকিয়া হৈ যায়। সেইকাৰণে মৌজোল স্বাভাৱিক অৱস্থাতে ৰখাটোৱেই ভাল বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিয়ে। চতুৰ্থ বস্তুটো হৈছে পিঁয়াজ আৰু নহৰু। হয়, আলুৰ নিচিনাকৈ পিঁয়াজ আৰু নহৰু খোলা অৱস্থাতে ৰাখিব লাগে। যদি এইবোৰ ফ্ৰিজত ৰখা হয় তেতিয়া ই কোমল হৈ যাবলৈ ধৰে, ফলত এটা দুৰ্গন্ধ ওলাবলৈ লয় আৰু সোৱাদো লাহে লাহে নাইকিয়া হৈ যায়। যদি বেছি দিন পিঁয়াজ আৰু নহৰু ফ্ৰিজত ৰখা হয় তেতিয়া পিঁয়াজ আৰু নহৰুত এটা এচিটিক এচিড নামৰ এচিড উৎপন্ন হয়, যিটো স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক হয়। পঞ্চম বস্তুটো হ'ল ব্ৰেড। ব্ৰেড খাই আমি সকলোৱে আধাখিনি ফ্ৰিজত ৰাখি থওঁ। এনেকুৱা কেতিয়াও নকৰিব, কিয়নো এনেকুৱা কৰিলে ব্ৰেডখিনি টান হৈ যায় আৰু প্ৰথমৰ নিচিনা সোৱাদ নাইকিয়া হৈ যায়। কিন্তু এইটো ফ্ৰিজত নাৰাখি বাহিৰৰ বেলেগ প্লাষ্টিক কণ্টেইনাৰত ৰাখিলেও 2-3 দিনলৈ ভালে থাকিব। বন্ধুসকল, ফ্ৰিজ আছে বুলিয়ে যে সকলোবোৰ খাদ্য আপুনি ফ্ৰিজতে ৰাখিব তেনেকুৱা কোনো কথা নহয়। যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল যেন লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু এনেকুৱা হেল্থ ৰিলেটেড ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আমাৰ আছাম হেল্থ ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।